হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ প্ৰথমটো ভিডিঅ'লৈ আপোনালোক সকলোলৈকে। যিহেতু মোৰ প্ৰথম ব্লগ ভুল হ'ব পাৰে, আপোনালোকে প্লিজ মোক ক্ষমা কৰি দিব আৰু মোৰ চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। যিহেতু ৰাতিপুৱা 7টাৰ পৰা 7টালৈকে ডিউটি, সেইকাৰণে মই ৰাতিপুৱা 6টা বজাতে উঠি মুখ চুখ ধুই ধুনীয়াকৈ চাহ তাহ খাই এতিয়া ডিউটিলৈ যাওঁ বুলি ওলাইছোঁ। যিহেতু আজি ৰাতি গোটেই বৰষুণ দি আছিলে, সেইবাবে আজি বতৰটো ইমান বেয়া নহয়। ৰাতিপুৱা নহ'লে 6টা বজাতে এতিয়া গৰমৰ দিনত ৰ'দডাল ওলাই যায়, ভাল নালাগে চাইকেল মাৰি মাৰি। বহুত কষ্ট হয়, 12 ঘণ্টা ডিউটি আৰু চাইকেল লৈ অহা যোৱা কৰা প্ৰায় 15 কিলোমিটাৰমান। এতিয়া মই ধুনীয়াকৈ গৈ আছোঁ, নিজান ৰাস্তা, গাড়ী মটৰ কম চলি আছে আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। প্ৰায় আধা ঘণ্টা চাইকেল মাৰি গ'লে আমাৰ ডিউটি জেগা পাই যাম। ইয়াত দেখিব পাইছে আপোনালোকে কিমান বেয়া ৰাস্তা আহি পাই গ'লোহি। এখন যিহেতু আমাৰ চাৰিআলি, মিছন চাৰিআলিত যিখন অভাৰব্ৰিজ বনাই আছে, তাত মানে পূৰা ৰাস্তা বেয়া হৈ গৈছে। কেতিয়ানো এই ৰাস্তাটো ঠিক হ'ব জানো, আৰু ভগৱানেহে জানে। যেতিয়াই ঠিক নহওক সোনকালে ভাল কৰিব লাগে আৰু ৰাস্তাটো। একদম বোকা দেখিছেনে? চাইকেল চলাই যোৱা বহুত টান, মানে গাড়ী মটৰ পানী মাৰি থৈ গুচি যায়, গোটেই কাপোৰ কানি লেতেৰা হৈ যায় মানে। লোকসকল ডিউটি আহি পাই গ'লেহি ফাইনেলি। কাপোৰ চাপোৰ সলকাই লৈছোঁ, অকণমান গৰম লাগিছে যিহেতু, সেইকাৰণে কাপোৰ চাপোৰ সলকাই অলপ বহি লওঁ। এতিয়া ৰ'দটো দিছে। এতিয়া এইটো আমাৰ ডিলাৰ দেখিব পাইছে, পিছফালে হুণ্ডাই ডিলাৰ আছে। পাংখা চুইচ দি দিওঁ, দিয়াই আছে, অন কৰি দিওঁ। বহুত গৰম পৰিছে, মানে বহুত দূৰ চাইকেল চলাই অহাৰ পিছত বহুত ভাগৰ লাগে, সেইকাৰণে অলপ ফেনৰ তলত বহি লওঁ। এইখনেই সিংহাখন, যিখন সিংহাখনত মই 12 ঘণ্টা ডেইলি কটাই আছোঁ। সেইখনতে অলপ আৰাম কৰি লওঁ বৰ্তমান। প্ৰায় এঘণ্টামান বহি পেলাই আৰু আমি কাপোৰ চাপোৰ পিন্ধিম। চিকিউৰিটি কামটো মানুহবিলাকে ভাবে বহুত সহজ, একদম ইজি কাম, এলেহুৱা মানুহে কৰা কাম। কিন্তু মানে যিজন মানুহে ডিউটি কৰি আছে, সেইজন মানুহে বুজি পাব কিমান কষ্ট। 12 ঘণ্টা ডিউটি কৰা এটা পেচা মানুহৰ কাম নহয়। মানে কি ক'ব আৰু, ইমান মানে 12 ঘণ্টা ডিউটি মানে চবেই কৰিব নোৱাৰে। আৰু আমাৰ বয়সো ইমান হোৱা নাই, বুঢ়া মানুহো নহয় আমি একেবাৰে বহি থকা। বুঢ়া মানুহবিলাকে অলপ পাৰে যদিও আমি ইমান নোৱাৰোঁ, কিন্তু মানে তথাপিও কৰি আছোঁ আৰু পৰিস্থিতিৰ কাৰণে। এতিয়াতো কৰিবই লাগিব কিবা এটা কাম, মানুহেতো হাঁহিবই, তই চিকিউৰিটি কৰিছ, অমুক কৰিছ, তমুক কৰিছ। বহুত মানুহে কয় তই চিকিউৰিটি কৰিছ, বুঢ়া মানুহে চিকিউৰিটি কৰে, ল'ৰা মানুহে চিকিউৰিটি কৰে নেকি, এনেকৈ বহুতে কয়। কিন্তু সেয়া মানুহে খুৱাব নেকি? সেয়া মানুহে নুখুৱাই নহয়। সেইকাৰণে কাৰো ওচৰত চুৰ কৰা নাই, কাৰো ওচৰত ভিক্ষা মঙ্গা নাই। সেইকাৰণে নিজৰ কাম কৰিছোঁ, বাছ। আপোনালোকে ছাপোৰ্ট কৰিব মোৰ ভিডিঅ'বিলাক। নতুনকৈ যিহেতু মই ইউটিউব চেনেলত ভিডিঅ' দিম আজিৰ পৰা। টানোতে 2টা মানুহ লাগে, আপোনালোকে চাওকচোন বাৰু কেনেকুৱা গেটখন। আমি এতিয়া ৰাতিপুৱা আহিছোঁ, এইটো আমাৰ ইয়াত কাম কৰা ল'ৰা, সিও টানিব এতিয়া, মোৰ লগত সহায় কৰিব। 2টা মানুহ লাগে। চকাকেইটা জাম লাগি আছে, চকাকেইটা পূৰা বেয়া চকা। কিমান জোৰ লাগিছে? বহুত দিনৰ পৰা ইয়াৰ মেনেজাৰক কৈ আছোঁ, গেটখন সোনকালে ঠিক কৰি দিয়ক, নহ'লে এখন গেট খুলিবই নোৱাৰি। চকাবিলাক পূৰা জাম হৈ আছে, ইমান জাম হৈ আছে, বল পূৰা ভাঙি গৈছে। কিন্তু ইয়াৰ মেনেজাৰে এখন গেটখন ঠিক কৰি নিদিয়ে। ইমান টিপচ মালিক, মানে কি ক'ব আৰু ৰাইজ। আহিছে বহুত জাম, মানে এইটো গেট খোলোতে অকলে মানুহে নোৱাৰে। এতিয়া পূৰা কাপোৰ মানে পিন্ধি ল'লোঁ ৰাইজ, চিকিউৰিটি পূৰা ড্ৰেছ পিন্ধি লৈছোঁ। এতিয়া ডিউটিত মানে মানুহবিলাক আহিব যিহেতু, সেইকাৰণে মই পূৰা কাপোৰ চাপোৰ পিন্ধি পূৰা ৰেডি হৈ গৈছোঁ। এখন চাইকেল লৈ অহা যোৱা কৰোঁ। প্ৰায় 15 কিলোমিটাৰ মই চাইকেল চলাই আহোঁ, এখন চাইকেল দিয়ে আহোঁ আৰু চাইকেলখন মৰমত থওঁ। কিন্তু কেতিয়াবা পাৰিলে পইচা চইচা গোটাব পাৰিলে এখন স্কুটি কিনিম বুলি ভাবি আছোঁ। কিন্তু এতিয়ালৈকে মানে পইচা গোটাব পৰা নাই, যিহেতু কম দৰমহা পাওঁ। আমাৰ অসমত চিকিউৰিটি গাৰ্ড কৰিলে কিমাননো দৰমহা পাব আৰু, সেইকাৰণে পইচা গোটাই আছোঁ কেইটামানকৈ। যদি পাৰোঁ স্কুটি এখন কিনি ল'ম। এতিয়া চাইকেলখন পাৰ্কিঙত ৰখাই দিওঁ। এতিয়া মোৰ চাইকেলখন পাৰ্কিঙত ৰখাই দিলোঁ। এতিয়া মানে ইয়াত থ'লে মানে ৰ'দটো নপৰে আৰু, এনেই যদি মই বাহিৰত থৈ দিওঁ তেনেহ'লে মোৰ চেকাটো পামচাৰ হৈ যাব পাৰে, কাৰণ ৰ'দ যিহেতু বহুত দি আছে। এইবিলাক দেখিব পাইছে আপোনালোকে, নতুন গাড়ী। এনেকুৱা গাড়ী এখন কিনিব পৰাহেঁতেনতো কথাই নাছিলে। ইউটিউবত সেইকাৰণে ভিডিঅ' দিছোঁ, যদি আপোনালোকে ছাপোৰ্ট কৰে কেতিয়াবা এনেকুৱা গাড়ী এখনো কিনিব পাৰিব আৰু। এনেই ধেমালি কৰিলোঁ আৰু, ক'তনো আমাৰ অকাত আছে এনেকুৱা এখন গাড়ী কিনিবলৈ। আজি যিহেতু বিশ্ব পৰিৱেশ দিৱস, সেইকাৰণে আমাৰ ডিলাৰত বহুত গছ আনিছে।
গছপুলি ৰুব লাগে মানুহে, আমিও গছপুলি ৰুম। আপোনালোকে গছপুলি ৰুলে নে কমেণ্ট কৰিব। ইয়াত নাহৰ গছ আছে, চিৰিজ গছ আছে, আম গছ আছে, প্ৰায় 20 জোপামান গছপুলি ইয়াত আছে। গছপুলি ৰুব আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে। আৰু গছপুলি ৰুলেতো নহ'ব, ছাগলীৰ কাৰণে ভাল বেৰা দিব লাগিব। সেইকাৰণে এইটো প্লাষ্টিকৰ ফেঞ্চিং দেখিছেনে বাৰু, কিমান মানে ভাল আছে আৰু গপচ আছে। গছপুলিটো ৰোৱাৰ পিছত এনেকুৱা ভাল ফেঞ্চিং বা ভেটা দি পেলাই ভালকৈ ৰুব লাগে। আৰু গছপুলিটো ৰুলে নহ'ব নহয়, পানীও দিব লাগিব তাত, নহ'লে গছপুলিটো ক'ত জীয়াই থাকিব। ভালকৈ প্ৰতিপাল কৰিব লাগিব গছপুলিটো। এনেই বিশ্ব পৰিৱেশ দিৱস হিচাপে গছপুলি ৰুলেই নহ'ব, তাত ভালকৈ প্ৰতিপালো কৰিব লাগিব। এতিয়া মই আপোনালোকক দেখুৱাম যে আজিৰ দিনটোত কি কৰোঁ, কিমান কাম কৰিব লাগিব। মানে চিকিউৰিটি কি কাম আৰু আপোনালোকে জানেই, অকল বহি থকা কাম নহয়। মই মানে যিটো এজেঞ্চিত কাম কৰি আছোঁ চিকিউৰিটি, সেইটো এজেঞ্চিৰে আৰু এইজন চিকিউৰিটি দেখিছেনে, এজন চিকিউৰিটি হৈছে ব্ৰিজত কৰে, যি ৰাস্তা বনাই আছে তাতে চিকিউৰিটি কৰে। ৰড চড নহ'লে চুৰ হৈ যাব পাৰে, সেইকাৰণে এজন চিকিউৰিটি ৰাখিছে। বৰ্তাজনৰ বয়স হৈছে বাৰু, কিন্তু তথাপিও মানে চিকিউৰিটি কৰি আছে। এতিয়া মোৰ ওচৰলৈ আহিছে, ইয়াতে বহিব অলপ। তাত ফেন চেন নাই যিহেতু গৰমত। ৰাতি চুৰ হৈছে, গম পাওঁ। সেয়া ৰাতি চুৰ হৈছে, দিনতো চুৰ হয়। সেইদিনা 2টা চুৰ ধৰিছে চাচাই। এইফালে লোহা দিনত চুৰি কৰে, তাত দম লাগিব। মাৰো গাখীৰ খাই আহিব লাগিব, কেলা মাৰো গাখীৰ খাই আহিব লাগিব, কোনো চুৰি কৰিব আহিব। চাচাৰ মানে বহুত খং, কাৰণ দিনতে চুৰবিলাক আহে, এইবিলাক কাৱাৰীঅলা, সেইবিলাকে ৰড চড উঠাই লৈ যায়। বৰ্তাই মানে পূৰা খং কৰি থাকে আৰু সেইকাৰণে মোক কৈ আছে যে ইয়াত চিকিউৰিটি কৰিবলৈ বেয়া, বহুত চুৰ হয়, অমুক তমুক। কাৱাৰীঅলাবিলাকে ডেইলি মাল চুৰ কৰি লৈ যায়। মানে ৰাস্তাত চিকিউৰিটি কৰিলে বহুত ৰিস্ক থাকে আৰু দিনতে চুৰ হৈ যায়। এতিয়া ৰাতিপুৱা 10টা বাজিলে, মই পানী ভিতৰৰ পৰা ভৰাই আনিলোঁ, ঠাণ্ডা পানী। এতিয়া মই ৰাতিপুৱাৰ আহাৰটো খাই লওঁ, যিহেতু মই ৰাতিপুৱা আহাৰটো লৈ আহোঁ আৰু দিনৰটোও লৈ আহোঁ। সেইকাৰণে ৰাতিপুৱা 6টা বজাতে খাব নোৱাৰি, সেইকাৰণে 10টা মানত ধুনীয়াকৈ ৰুটি খাই লওঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া মানে 10টা বাজিছে, এতিয়া মই ভাবিছোঁ যে মোৰ খানাটো খাই লওঁ, যিহেতু ভোক লাগিছে এতিয়া অলপ। ৰাতিপুৱা একো খাই অহা নাই ঘৰৰ পৰা, চাহ একাপেই খাই অহা আৰু বিস্কুট এটা সৈতে। সেইকাৰণে খানাটোও খাই লওঁ, ৰুটি আৰু এইফালে আছে ভাজি, ভাতো আনিছোঁ আৰু পিঁয়াজ চব লৈ আহিছোঁ আৰু একেলগে চব খাই দিম আৰু আপোনালোকে চাই থাকিব। এতিয়া ৰাতিপুৱা খানাটো হোৱাৰ পিছত মই পিছফালৰ ষ্টকটো চাব আহিছোঁ যে গাড়ীবিলাক ভালে আছেনে নাই, ঠিক আছেনে নাই। অকণমান ৰাউণ্ড দিব আহিছোঁ। এইবিলাক দেখিব পাইছে কিমান দামী গাড়ী। ইয়াত মানে গাড়ীবিলাক থ'লে মানে গ্লাছ চাব লাগে, গ্লাছ খুলি আছে নেকি আৰু কিবাকিবি পৰিছে নেকি, চাই থাকিব লাগে কেইখন গাড়ী আছে, কি কথা ভালকৈ চাব লাগে। আৰু যদি কিবা এটা হয় আমাৰে দুখ দিব, আমাকে দুখ দিব। সেইকাৰণে চিকিউৰিটি গাৰ্ডৰ ডিউটি মানে বহুত ৰিস্ক থাকে আৰু এইবিলাক নতুন গাড়ী কিবা এটা হৈ গ'লে আমাকে ধৰিব। বন্ধুসকল, এতিয়া আচল কথালৈ আহিছোঁ। মইনো দৰমহা কিমান পাওঁ, আপোনালোককনো কিনো ক'ম আৰু অসমত আপোনালোকে জানেই কিমান দৰমহা পাব পাৰি। এয়া আৰু কিবা এটা পাওঁ আৰু 8,000, 10 হাজাৰৰ ভিতৰত কিবা এটা ধৰক। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। চাই যদি ভাল পালে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।